নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম পাৱাৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ত আমি ভাৰতৰ সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ নতুনকৈ যি 3rd আৰু 4th গ্ৰেডৰ নিয়োগ হ'ব লগা পৰীক্ষাত আপোনালোকৰ সহায় হ'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ চেনেলটোত নতুনকৈ অহা সকলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল আপোনাৰ ভাৰতৰ প্ৰথম ইঞ্জিনবিহীন ট্ৰেইন কোনখন? অপশ্যন তেজস, বন্দে ভাৰত, বন্দে মাতৰম, শিখৰ যাত্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ বন্দে ভাৰত, অপশ্যন বি। ভাৰতৰ প্ৰথম ইঞ্জিনবিহীন ট্ৰেইনখনৰ নাম হৈছে বন্দে ভাৰত। নেক্সট কুৱেশ্যন যাওঁ। নেক্সট কুৱেশ্যনলৈ যাওঁ। 2018 চনত অৰ্জুন বঁটা অসমৰ কোনে লাভ কৰে? অপশ্যন আছে আপোনাৰ শিৱ থাপা, ভোগেশ্বৰ বৰুৱা, হিমা দাস, এজনো নহয়। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি, হিমা দাস। হিমা দাসে 2018 চনত অৰ্জুন বঁটা অসমৰ পৰা লাভ কৰে। নেক্সট কুৱেশ্যন যাওঁ। বিশ্ব বেংক গোটৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন লণ্ডন, ভিয়েনা, মাদ্ৰিদ, ৱাশ্বিংটন DC। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি, ৱাশ্বিংটন DC। বিশ্ব বেংক গোটৰ মুখ্য কাৰ্যালয় হৈছে ৱাশ্বিংটন DC। নেক্সট কুৱেশ্যন। ঝুমুৰ নাচ কাৰ? অপশ্যন আছে আপোনাৰ অসমৰ চাহ বাগানৰ, পাঞ্জাৱৰ, কেৰেলাৰ, ৰাজস্থানৰ। ঝুমুৰ নাচ নৃত্যটো ক'ত পালন কৰা হয়, মানে কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ, অসমৰ চাহ বাগানৰ। নেক্সট কুৱেশ্যন যাওঁ। কামাখ্যাত অসমীয়া মাহৰ কেতিয়া অম্বুবাচী মেলা হয়? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। কামাখ্যাত অসমীয়া মাহৰ কেতিয়া অম্বুবাচী মেলা হয়? অপশ্যন আছে আপোনাৰ কাতি মাহ, মাঘ মাহ, আহাৰ মাহ, বহাগ মাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি, আহাৰ মাহ। আহাৰ মাহত কামাখ্যাত অম্বুবাচী মেলা হয়। নেক্সট কুৱেশ্যন। পোংগল উৎসৱ কাৰ? অপশ্যন আছে আপোনাৰ ঝাৰখণ্ড, তামিলনাডু, কেৰেলা, কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি, তামিলনাডু। তামিলনাডুত পোংগল উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন। ভাৰতত ইণ্টাৰনেট কেতিয়া আৰম্ভ হয়? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। ভাৰতত ইণ্টাৰনেট কেতিয়া আৰম্ভ হয়? 2 অক্টোবৰ 1969, 15 আগষ্ট 1995, 14 নৱেম্বৰ 2000, 26 জানুৱাৰী 1985। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি, 15 আগষ্ট 1995। নেক্সট কুৱেশ্যন যাওঁ। ৰাষ্ট্ৰীয় প্ৰতীকত কেইটা সিংহ দেখা পোৱা যায়? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। ৰাষ্ট্ৰীয় প্ৰতীকত কেইটা সিংহ দেখা পোৱা যায়? অপশ্যন আছে আপোনাৰ 5টা, 2টা, 3টা, 4টা। ৰাষ্ট্ৰীয় প্ৰতীকত কেইটা সিংহ দেখা পোৱা যায়? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। ৰাষ্ট্ৰীয় প্ৰতীকত কেইটা সিংহ দেখা পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি, 3টা। নেক্সট কুৱেশ্যন যাওঁ। আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল? অপশ্যন ৰাম বিহাৰী, ভগত সিং, গুৰু গোবিন্দ সিং, সুভাষ চন্দ্ৰ বসু। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যন, কোন চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়? অপশ্যন 1957, 1744, 1665, 1857। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 1857। নেক্সট কুৱেশ্যন, আলোকবৰ্ষ কিহৰ একক? এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। আলোকবৰ্ষ কিহৰ একক? দূৰত্ব, শক্তি, সময়, বেগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ দূৰত্ব। আলোকবৰ্ষৰ একক হৈছে দূৰত্ব। নেক্সট কুৱেশ্যন, বিদ্যুৎ প্ৰবাহৰ একক কি? অপশ্যন ভল্ট, ৱাট, ওম, এম্পিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি এম্পিয়াৰ। বিদ্যুৎ প্ৰবাহৰ একক হৈছে এম্পিয়াৰ। নেক্সট কুৱেশ্যন, কোনে প্ৰথম চাহ আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে আপোনাৰ এ ৰবাৰ্ট ব্ৰুচ, বি এলবৰ্ট আইনছ, চি কেৰী, ডি জেমছ ব্ৰুচ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ ৰবাৰ্ট ব্ৰুচ। ধন্যবাদ। আমাৰ আৰু নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।